নমস্কাৰ আৰটিভি নিউজ চেনেলৰ তৰফৰ পৰা সকলোকে জনাইছোঁ স্বাগতম। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ SBIৰ অতি গুৰুত্বপূৰ্ণ খবৰ। তো ব্লগ খবৰটো জানি লৈছোঁ তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু পাশত থকা বেল আইকনটো বজাই দিয়ক, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় দি থাকোঁ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। SBIৰ 40 কোটি গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সলনি হ'ল ATMৰ পৰা ধন উলিওৱা নিয়ম, লগতে আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সৰ্ববৃহৎ প্লাম্বিক ছেক্টৰৰ বেংক ভাৰতীয় ষ্টেট বেংকে চলিত মাহত বহুকেইটা নিয়ম সাল সলনি কৰিছে। এই সাল সলনি ফিক্সড ডিপ'জিটৰ পৰা আৰম্ভ কৰি ATMৰ পৰা টকা উলিওৱালৈকে। সাল সলনি কৰা নিয়মৰ প্ৰভাৱ পৰিব বেংকটোৰ গ্ৰাহকৰ ওপৰত। আপুনি ষ্টেট বেংকৰ গ্ৰাহক যদি এই খবৰ আপোনাৰ বাবে জৰুৰী। দিনে দিনে বাঢ়িছে ATMৰ পৰা ধন আত্মসাৎ কৰাৰ ঘটনা, গতিকে এইবাৰ ATMৰ পৰা টকা উলিওৱাৰ নিয়ম সাল সলনি কৰা হ'ল। এতিয়াৰ পৰা 24 ঘণ্টা OTP বেচিত ATMৰ পৰা টকা উলিওৱাৰ সুবিধা দিব ষ্টেট বেংকে। 18 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশৰ ATMতে এই নতুন নিয়ম আৰম্ভ হৈছে। ইয়াৰ আগতে কেৱল নিশা 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰ্যন্ত 10,000 টকাতকৈ অধিক উলিয়ালে OTPৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া এই নিয়ম সলনি কৰা হ'ল। ষ্টেট বেংকে নিজৰ গ্ৰাহকৰ বাবে লোন ৰিষ্ট্ৰাকচাৰৰ সুবিধা দিয়াৰ বাবে শীঘ্ৰে ডিজিটেল প্লেটফৰ্ম লঞ্চ কৰিবই। এই প্লেটফৰ্মত ঠিক কৰা হ'ব কোন গ্ৰাহকে কিমান দিনৰ বাবে SBI লোন মৰাটৰিয়াম লাভ কৰিব। চলিত মাহৰ শেষৰ ফালে এই প্লেটফৰ্ম মুকলিৰ সম্ভাৱনা। আনহাতে জ্যেষ্ঠ নাগৰিকৰ বাবে স্পেচিয়েল ফিক্সড ডিপ'জিট স্কিমত ধন বিনিয়োগ কৰাৰ অন্তিম তাৰিখ সময়সীমা বঢ়াই দিয়া হৈছে। মে' মাহত জ্যেষ্ঠ নাগৰিকৰ বাবে ভাৰতীয় ষ্টেট বেংকে SBI উইকেৰ ছিনিয়ৰ চিটিজেন ড্ৰিমছ ডিপ'জিট স্কিম আৰম্ভ কৰিছিল। অহা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে অন্তিম সময়সীমা। সেইদৰে আকৌ এবাৰ FDত সুতৰ হাৰ হ্ৰাস কৰিলে ষ্টেট বেংকে 2 কোটি টকাতকৈ কম 1-2 বছৰ ৰিটেল ডমেষ্টিক টাৰ্ম ডিপ'জিটৰ সুতৰ হাৰ 0.20% হ্ৰাস কৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এইটো ভিডিঅ'ত ইমানেই। মিলিছে সকলোতে নতুন ভিডিঅ'ত। তব তাক কে লিয়ে নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।